গোসাইগাঁও মহাবিদ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গোসাইগাঁও মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। পুৱা 10:30 বজাত গোসাইগাঁও মহাবিদ্যালয়ত হেলিকপ্টাৰেৰে আহিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উক্ত কাৰ্যসূচীত উপস্থিত হৈ মন্তব্য দাঙি ধৰে। শিক্ষানুষ্ঠানত পৰিগণিত হৈছে। অসমৰ অন্যতম ভূমিপুত্ৰ বড়ো জনজাতিসকলৰ লগতে আদিবাসী, কোচ ৰাজবংশী, বঙালী, অসমীয়া ভাষী আটাইৰে সমৃদ্ধ এই গোসাইগাঁও মহকুমাৰ এক সুকীয়া পৰিচয় আছে। বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ সমাপন অনুষ্ঠানটিত আজি আমি যোগদান কৰিলোঁ। এই মহাবিদ্যালয়ৰ উত্তৰোত্তৰ উন্নতি মই কামনা কৰিছোঁ। সেইটোতো কথা এতিয়ালৈকে পতা নাই। চব হৈ যাব, চববিলাক হৈ যাব। এটা শব্দ মই মুখেদি যি কওঁ এটা শব্দও আনইমপ্লিমেণ্টেড নাথাকিব।